আজি ভাৰতৰ বাবে গৌৰৱৰ দিন। চন্দ্ৰৰ পাছত এইবাৰ লক্ষ্য আছিল সূৰ্য। গতিকে এই মিছনৰ লগত জড়িত কেতবোৰ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেনে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, আদিত্য L1 কেতিয়া লঞ্চ কৰা হয়? অপশ্যন আছে 31 আগষ্ট, 1 ছেপ্টেম্বৰ, 3 ছেপ্টেম্বৰ আৰু অপশ্যন ডি 2 ছেপ্টেম্বৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ 2 ছেপ্টেম্বৰ। আজি আদিত্য L1 লঞ্চ কৰা হয়। নেক্সট প্ৰশ্ন, আদিত্য L1 কোনে লঞ্চ কৰে? নাছা, অপশ্যন বি ইছৰো, চি স্পাৰ্কো আৰু অপশ্যন ডি নন অফ দি এবভ অৰ্থাৎ কোনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ ইছৰো। নেক্সট প্ৰশ্ন, আদিত্য L1ৰ আয়ু কিমান অৰ্থাৎ ই কিমান দিন টিকি থাকিব? অপশ্যন আছে 5 বছৰ, 6 বছৰ, 7 বছৰ আৰু অপশ্যন ডি আছে 4 বছৰ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ 5 বছৰ। কোৱা হৈছে যে 5 বছৰ 2 মাহ টিকি থাকিব। নেক্সট প্ৰশ্ন, আদিত্য L1ৰ লক্ষ্য কি? অপশ্যন আছে সূৰ্য, চন্দ্ৰ, বুধ আৰু অপশ্যন ডি আছে মংগল। আমি সকলোৱে জানো যে আদিত্য মানে হৈছে সূৰ্য। গতিকে আদিত্য L1ৰ লক্ষ্য হ'ল সূৰ্যৰ ৰহস্যক উদ্ভাৱন কৰা। নেক্সট প্ৰশ্ন, সূৰ্যৰ অধ্যয়নৰ বাবে যোৱা এছিয়াৰ প্ৰথমখন দেশ কোন? ইয়াত অপশ্যন আছে ভাৰত, জাপান, অপশ্যন চি আছে চীন আৰু অপশ্যন ডি আছে পাকিস্তান। আমি সগৌৰৱেৰে ক'ব পাৰোঁ যে ভাৰত হৈছে সূৰ্যৰ অধ্যয়নৰ বাবে যোৱা এছিয়াৰ প্ৰথমখন দেশ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট প্ৰশ্ন, আদিত্য L1 মিছনত কি ৰকেট ব্যৱহাৰ কৰা হৈছে? কি ৰকেটেৰে আদিত্য L1 মিছনটো কৰা হৈছে? অপশ্যন আছে LVM-31, PSLV-XL, C-57, অপশ্যন চি আছে আৰু অপশ্যন ডি আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ PSLV-XL C-57। পৰীক্ষাত অহাৰ চান্স খুবেই বেছি। নেক্সট প্ৰশ্ন, আদিত্য L1ৰ ওজন কিমান? ইয়াৰ ওজনটো কিমান? অপশ্যন আছে 1475, 1476, 1375 কেজি আৰু অপশ্যন ডি আছে 1376 কেজি। ইয়াৰ যিটো শুদ্ধ উত্তৰ সেয়া হ'ব অপশ্যন এ অৰ্থাৎ 1475 কেজি। নেক্সট প্ৰশ্ন আহিব পাৰে, ইছৰোৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? অপশ্যন আছে 1967 চনৰ 15 আগষ্ট, 1967 14 আগষ্ট, 1964 15 আগষ্ট আৰু 1966 15 আগষ্ট। ইয়াৰ যিটো শুদ্ধ উত্তৰ সেয়া হ'ব অপশ্যন এ অৰ্থাৎ 1967 চনৰ 15 আগষ্ট। যদি চেনেলটো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম আন এটা ভিডিঅ'ত। চাই থাকিব নলেজ হাউচ আছাম। তেতিয়ালৈ আহিছোঁ, নমস্কাৰ।